নমস্কাৰ সকলোকে অসমীয়া নৱবৰ্ষৰ বহুত শুভেচ্ছা জনালোঁ। আজি মানুহ বিহু হিচাপে ৰাতিপুৱা জলপান খালোঁ, গতিকে জলপানৰ আইটেম কি আছিল আপোনালোকৰ লগত শ্বেয়াৰ কৰিম বুলি ভিডিঅ'টো ৰাখি থ'লোঁ। এয়া আজি জলপান চিৰা খাইছিলোঁ, চিৰাৰ লগত ঘৰৰে দৈ, মামাই আনিছিলে দৈ আৰু মাৰ দৈখিনি ইমানেই ধুনীয়া আছিলে। ঘৰতে পাতি থোৱা দৈ আছিলে গৰুৰ গাখীৰৰ, আৰু আছিলে গুড়টো মই জুলীয়াও আছে, কিন্তু জুলীয়াতকৈ এনেকৈ খাই ভাল পাওঁ কাৰণে এনেকৈ ল'লোঁ, জুলীয়াও ভাল লাগে বাৰু। আৰু গুড় লৈছোঁ আৰু ঘৰৰে আছিলে জাহাজী কল এটা লৈ লৈছোঁ, আৰু গোটেইখিনি খানা বেলেঞ্চ কৰিবলৈ নিমখটো বহুতেই ইম্পৰ্টেণ্ট হয়, চ' ক'লা নিমখ অকণমানো লৈ লৈছোঁ। গতিকে মোৰ ফালৰ পৰা আপোনালোক সকলোলৈ বহাগ বিহুৰ বহুত শুভেচ্ছা জনালোঁ। জীৱনত যিখিনি কাম এতিয়ালৈকে আধৰুৱা হৈ আছে সকলোবোৰ কাম আপোনালোকৰ সফল হওক, জীৱনত আগুৱাই যাওক, নৱবৰ্ষই কঢ়িয়াই আনক সকলোৰে জীৱনত আনন্দ সুখ সমৃদ্ধি তাৰে কামনা কৰিলোঁ। আৰু মোৰ ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে মোৰ ফালৰ পৰা আন্তৰিক ধন্যবাদ জনালোঁ। আৰু এতিয়ালৈকে যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি দিব, লাইক কৰিব, কমেণ্ট কৰিব। থেংক ইউ।